Thank you. हेलो गाइस, वेलकम टू माय यूट्यूब चैनल किंची ब्लॉग से आप सभी का स्वागत करते हैं। तो आज ये फेस्टिवल सब ओलाइছো पूजा तो खेरम दिसते আছে মানে বৰধুমচাৰ ওচৰত। তো এইটো পূজাটো কি বুলি কয়? Chonglu and Sangkhampoi. চংলু এন Sangkhampoi. চাংখামপয়। সেইটো পূজাটো চাব গৈ আছো মানে আমি। পূজা মানে পূজা কৰিম আৰু এইটো পূজাৰ অলপ সামান লৈ লৈছে। বলক তেন্তে এতিয়া আগবাঢ়ো। So guys, आते आते हम लोग खेरम नदी पहुंच गए हैं और इधर आगे पहला गेट। गाइस फाइनली আমি জেগাত পাইছোহি আৰু পিছফালে দেখিছে আপোনালোকে গাড়ী বহুত ঠাক লাগি আছে। ओ जाम रास्ता का हालत इतना ठीक नहीं है, पुराना हो गया है रास्ता जो। सो गाइस এইখনে ফেষ্টিভেলখন। বেগবিলাক ধুনীয়া ধুনীয়া আছে, তুমি ভাল ভাল। ডাউলি দেখিছো দেই। এইবিলাক কেনেকৈ আছে? হা 1800 1800 ঠিকে আছে দেই। 1800 বঢ়িয়া আছে ন। এইটো কভাৰটো ভাল লাগিছে ন, ডাঙৰ মজা লাগিছে এইটো। লৈ চাওঁ নেকি অলপ? ল'লে ঠিক হ'ব ন। ডাউলিটো পচন্দ লাগিছে, আকৌ এইটো আৰু এটা 1800 লাগিছে। এইটোতো এইটো আৰু অলপ এইটো কিমান একে আছে? 1800 ন, 1800। এইটো ডাৱৰ কভাৰটো চাওক না, মজা লাগে সেইটো, বঢ়িয়া না, একদম পচন্দ। এইটো জাপি আমাৰ আছামিছবিলাকৰ যেনেকুৱা। তো এইটো অলপ বেলেগ টাইপৰ আৰু মডিফাই কৰাৰ চেষ্টা কৰে। কেনে লাগিছে? মজা মজা লাগিছে না? বঢ়িয়া। ল'ব লাগিব ৰ, অলপ ঘূৰি লওঁ, তাৰপৰা আহিম বাৰু ল'ব কাৰণে। এটামান লৈ যাব লাগিব। এইটো ডাউলিটো বেছিকৈ পচন্দ লাগিছে, কভাৰটো। এইটো আমাৰ গলু, সেই গলু ডাঙৰ গলু, ডাঙৰ গলুটো খোৱাত ব্যস্ত। এইফালে ভনী, এই আমাৰ ভাগিন মানুহটোৰ নাম কি আছিলে? সুখানী। एक में कितना? 50। ইমান দাম যে গলু। আৰু এইখিনিও একদম ধুনীয়া ধুনীয়া মূৰা। কোৱা এইটো বেটৰ ন? এইবিলাক পিচ কেনেকা? 2500 টকা যোৰা। যোৰা হিচাপ। ৱাও, ভাল আছে, একদম সম্পূৰ্ণ বেটৰ ন? আপুনি লাইট নাই ল'ব যে, মানে ডলা চালনী একচুৱেলি এইবিলাক থকাটো ভাল। মানে কি হ'ল, আজিকালি মানে চব প্লাষ্টিকৰ ওলাইছেতো, তো এইবিলাক পৰম্পৰাভাৱে মানে এইবিলাক থকাটো ভাল হয়, এইবিলাক ইউজ কৰাটো। এতিয়া আজিকালি চাব গ'লেতো গোটেইখিনি চব ডলা হওক চালনী হওক চব প্লাষ্টিকৰ ওলাই গৈছে। আৰু ইফালে জাপি, জাপি ৰেটটো কেনেকৈ এইবিলাকৰ? ডলা চালনী, তাৰপিছতে এই খৰাহীটো
কাপোৰ নিচিনা মেৰ খাই যাব শীতল হয় এইটো পাতি দৈ গুণটো এইটোৱে আছে ইমানটো এনেকৈ ফাষ্ট কৰিব পাৰে ন একেবাৰে সৰু হৈ যাব এতিয়া একচুৱেলি গৰম দিনত মানে ইফালে ইফালে অলপ জিৰণি কৰিবলৈ ভাল হ'ব এইটো এইটোতো পথালিকো হ'ব পাৰিব 4-5জন হ'ব পাৰিব ডাঙৰটো তলৰটো পাতি দৈৰ না লেডি চাওঁ নেকি অলপমান শুই লওঁ না ভাল লাগিল ল'ম বুলি ঠাণ্ডা পৰিলে ল'ব শুই চাচোন কেনেকুৱা লাগিছে ভাল লাগিছে বাবু অঁ বিটি মানুহ অলপমান ট্ৰাই কৰিছা পৰি দে ইয়াতে গিৰি দে 2500 লোৱা হ'ল এইযোৰ এতিয়া গাইছ এই মন্দিৰৰ ভিতৰতে অলপ প্ৰৱেশ কৰি চাওঁ ভিতৰৰ দৃশ্য চাওঁ চেণ্ডেলটো খুলি থৈ যাব লাগিব এই চলো এইখনেই মেইন মন্দিৰখন তাৰপিছতে এইটো আৰু এখন মন্দিৰটো ইয়াতে মন্দিৰৰ যিবিলাক বিষয়ববীয়া মানে পূজাৰীবিলাক থাকে আৰু এইখন ঘৰতে তো সেইখন তাতে পূজা অলপ ধুনীয়া লাগিছে এইখিনিত আৰু এইফালে ডেকা ল'ৰাখিনি ফটোশ্বুট কৰি আছে সো গাইছ अभी 11 बज चुका है ইয়াৰ টো না ভোকেলটো না ইয়াতে বঢ়াই দিয়কচোন এটাতে গেইনটো হা हेलो चेक हेलो हाँ बेसी शांति ऐसे पुराना गाना गाइसों को तो हुआ नहीं सांसों में करीब करारी आंखों में कहीं रत जगे अभी है क्या अभी सब साथ में दिल की खता भी है क्या इसको गिला भी है क्या इस दिल लगी के सिवा दिल ने किया भी है क्या आशिक है ये छोड़ नहीं है मैं क्या करूं दिल पे मेरा जोर नहीं है मैं क्या करूं आशिक है ये छोड़ नहीं है मैं क्या करूं दिल पे मेरा जोर नहीं है मैंने उसके शहर को छोड़ा उसकी गली में दिल को तोड़ा फिर भी सीने में धड़कता है ये दिल मैंने दिल से उसे निकाला जो न करना था कर डाला फिर भी आप उसी को करता है ये दिल दीवाना ये दिल सब दीवाने ने मुझको भी कर डाला दीवाना ये दिल थैंक यू इन हवा में कहीं या मैं झूल जाऊं इन घटा में कहीं लिख कर दूं आसमां
बेकरार मेरे दिल बेकरार तू ही बता थैंक यू अभी बस तीन ट्रैक ही बचा हुआ है अच्छा ठीक है सब कभी लगे रातों में